গোবিন্দ কৃষ্ণ গোবিন্দ কৃষ্ণ গোবিন্দ 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 রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ডর অনন্ত কোটি ব্রহ্মাণ্ড হে অনন্ত কোটি ব্রহ্মাণ্ডর অনন্ত কোটি ব্রহ্মাণ্ড হরি অধিকারী হরি অধিকারী নারায়ণ নারায়ণ। হে গোবিন্দ, হে করুণা সিন্ধু, তোমার অপার করুণা প্রভু। পূর্ব জন্মর জীজদাসের পুত্রক এই জন্ম তুমি ব্রহ্মার পুত্র রূপে পরিচিত করালা। জন্মে 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 তোমার গুণনামেই জগতত প্রচার কৰিবলৈ আমাক শক্তি দিয়া প্ৰভু, আমাক শক্তি দিয়া। এই তোমাৰ শ্ৰীচৰণত, তোমাৰ শ্ৰীচৰণ আমাৰ একান্ত প্ৰাৰ্থনা। ভুজগ শয়ন পদ্মনাভম সুরেশম বিশ্বধরম গগন সতীশম মেঘবর্ণ শুভঙ্গ লক্ষ্মীকান্ত কমলাদয়ন যোগী বিধান গম্য বন্দে বিষ্ণু ভব ভয়হরণ সর্বলোকে যাও যাও দেবগণের কুশল বার্তা জানিবৰ বাবে অমৰাৱতী দিশে আমি অগ্ৰসৰ। আজ যে আমার কি পরম সৌভাগ্য, দেবঋষি স্বয়ং দ্বারকার যদুপতি কৃষ্ণ আৰু দেৱী ৰুক্মিণীৰ লগত এই উদ্যানৰ মাজত হল দৰ্শন। দুয়োৰে চৰণত
এনেকে নাৰদৰ সহস্ৰ কোটি প্ৰণাম প্ৰভু। উঠা দেৱৰীখি। দেৱৰীখি প্ৰভু কোৱাচোন তোমাৰ অহাৰ অভিপ্ৰায়। অভিপ্ৰায় অভিপ্ৰায় আৰু কি হ'ব? আপুনিতো জানেই প্ৰভু, শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি ঘূৰি ফুৰাই এই নাৰদৰ প্ৰধান ধৰ্ম। সেইবাবে বৈৰাগী নাৰদৰে বিনাখনিত নাৰায়ণ নাৰায়ণ হৰি নামৰ ৰাগিৰি তুমি আহি থাকোঁতে কেতিয়ানো স্থান পালো সেই গমকে নাপালো। দেৱৰীখি, দেৱী আপোনাৰ পিনখনিত থকা পুষ্পপাহে কিন্তু বৰ শোভা কৰিছে। চাওকচোন নাথ। দেৱী সঁচা সঁচা দেৱৰীখি, তোমাৰ সেই পুষ্পপাহীয়ে সঁচাকৈ শোভাবৰ্ধন কৰিছে। চকু দেশ সুগন্ধতে আমোলমোল হৈছে। নাৰায়ণ ইমান ধুনীয়া পুষ্প তুমি ক'ত পালা অ দেৱৰীখি? আপুনি কিন্তু সঁচাকৈ চতুৰ প্ৰভু, সকলোবিলাক জানিও মোৰ মুখৰ পৰা জানিব। দেৱৰীখি শুনক শুনক প্ৰভু, এদিন অকস্মাতে উপস্থিত হলো মই দেৱৰাজীৰ ৰাজসভাত। কি জানো এক অপাৰ আনন্দত দেৱৰাজে এই পুষ্পপাহী মোক উপহাৰ স্বৰূপে দিলে। ও পাৰিজাত পুষ্প হেনো অপাৰ গুণৰ অধিকাৰী। পাৰিজাত পুষ্প? অ দেৱী, পাৰিজাত পুষ্প। মোৰনো কি কাম, গতিকে বিনাখনিতে লগাই ললো। পাৰিজাত পুষ্পৰ গুণৰ কথা ক'বনে দেৱৰীখি? ও দেৱী, পাৰিজাত পুষ্প গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি। দেৱৰীখি, এই পুষ্প যাৰ গৃহত থাকে তেওঁ পৰম ঐশ্বৰ্যশালী হয়। যি নাৰীয়ে শিৰত পৰিধান কৰে তেওঁ পৰম সৌভাগ্যশালী হয়। স্বামী সুখৰ পৰা বঞ্চিত নহয় কেতিয়াও। প্ৰভু দেৱৰীখি এই পুষ্পৰ নমে কি কাম, গতিকে এই পুষ্প আপুনি গ্ৰহণ কৰক। নাই নাই দেৱৰীখি, পাৰিজাত পুষ্প আমি কি কৰিম দেৱৰীখি? নাৰায়ণ নাৰায়ণ, কিয় প্ৰভু আপোনাৰ এগৰাকী মৰমৰ ভাৰ্যাক অৰ্পণ কৰক। দিয়া দিয়া দেৱৰীখি, সেই পুষ্প আমি দেৱী ৰুক্মিণীকে অৰ্পণ কৰো। ৰুক্মিণী সুন্দৰ বিচাৰ লওক প্ৰভু। দিয়া দেৱৰীখি। তোমাৰ সৌভাগ্যক কিন্তু ধন্যবাদ নিদি নোৱাৰিলো মই। আৰু প্ৰভু দেৱৰীখি আমি এতিয়া বিদায়হে মাগিছো প্ৰভু। যোৱা পুনৰবাৰ তোমাৰ চৰণত সহস্ৰ কোটি প্ৰণাম। কৃষ্ণায় বাসুদেৱায় হৰবে পৰমাত্মনে প্ৰণতো ক্লেশনাশায় গোবিন্দায় নমো নমঃ। নমো ব্রহ্মণ দেবায় গো ব্রহ্মণ হিতায় স জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। স্মরণ মাত্রকে যিহেতু দুৰ্ঘোৰ এই সংসাৰ দুখ সদন্ত ঐশিষে তুতেষে ঈশ্বৰক বিষ্ণু এইবোলয় যতম সন্ত নাৰায়ণ হে প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ তপন জনতা জন
তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ জানিয়া লৈলো শৰণ নাৰায়ণ নাৰায়ণ। দেৱী দেৱী নাথ, আহা দেৱী, মই নিজ হাতেৰে তোমাক এই পুষ্প পিন্ধাই দিওঁ। আহা আহা দেৱী। নাথ, আপুনি ৰভা কৰোঁ। আহা দেৱী। বুঢ়ী বনমালী আনন্দিত মনে পাৰিজাত পুষ্প দিয়ে ৰুক্মিণীৰ মাথে পাৰিজাত পুষ্প দিয়ে ৰুক্মিণীৰ মাথে। দেৱী, এই কথা যদি ভগ্নী সত্যভামাই গম পায়, তেওঁ জানো অসন্তুষ্ট নহব? ৰুক্মিণী, আনৰ কথা ভাবি নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহবা। এতিয়া ব'লা আমি অন্তঃপুৰলৈ যাওঁ। বলক নাথ। দেৱী সত্যভামা, দেৱী আজি আমাৰ পৰম সৌভাগ্য। এই সত্যভামাৰ ওচৰলৈ দেৱৰীক্ষী নাৰদ অহাৰ কাৰণ জানিব পাৰিমনে? কাৰণ তেনেকুৱা একো নাই দেৱী, কিন্তু বুলি ৰল কিয় দেৱৰীক্ষী? আশ্চৰ্য অ দেৱী, অতিকে আশ্চৰ্য। নহয় মানে মই ক'ব খুজিছো, কাৰোবাক ভালদৰে জনাটো, কাৰোবাক ভালদৰে বুজি পোৱাটো অতিকে জটিল দেৱী। মই একো বুজিব পৰা নাই। যেনে ধৰক মই দেৱী সত্যভামাক বুজি পোৱা, দেৱী সত্যভামাক আকৌ যদুপতিয়ে বুজি পোৱা, এই সকলোবিলাকেই জটিল। পহেলিকা নাৰাখিব, কৃপা কৰি বুজাই কওক। কৃপা মই কৃপা কৰিব পৰা হলে সুন্দৰী ভাজ্য সত্যভামা যদুপতিৰ মৰমৰ পৰা বঞ্চিত হ'ব নালাগিলেহেঁতেন। বিধিয়েই তোমাক বঞ্চিত কৰিলে, মইনো কি কৰিব পাৰো? মুনিবৰ দেৱী, আজি মোৰ সমান সৌভাগ্যৱতী নাৰী অন্য কোনোৱেই নাই। মই যদুপতি শ্ৰীকৃষ্ণৰ অতি মৰমৰ ভাৰ্যা। তেনেস্থলত আপুনি মই স্বচক্ষে যি দেখিছো সেয়েহে ব্যক্ত কৰিছো। তোমাৰ প্ৰতি স্বয়ং যদুপতিৰ কিমান স্নেহ, তাত কিন্তু মোৰ সন্দেহ আছে। নহলেনো অমৰাৱতীৰ সেই বহুগুণ সম্পন্ন পাৰিজাত পুষ্প তোমাক নিদি দেৱী ৰুক্মিণীক দিয়েনে?
পাৰিজাত পুষ্প ও পাৰিজাত পুষ্প, অমৰাৱতীৰ সেই বহুগুণ সম্পন্ন পাৰিজাত পুষ্প যি নাৰীয়ে শিৰত পৰিধান কৰে তে পৰম সৌভাগ্যশালী হয়। অ দেৱৰাজ ইন্দ্ৰই মৰমতে দিয়া পুষ্পপাশী লৈ মই যদুপতি আৰু দেৱী ৰুক্মিণীৰ সন্মুখত উপস্থিত হলো। মোৰনো কি কাম, গতিকে মই যদুপতিকে অৰ্পণ কৰিলো। তাৰ পাছত মই ভাবিছিলো সেই পুষ্পপাশী যদুপতিয়ে মৰমৰে ভাজ্যা সত্যভামাকে অৰ্পণ কৰিব। কিন্তু আচৰিত, সেই পুষ্পপাশী যদুপতিয়ে ৰুক্মিণী দেৱীক নিজ হাতে পিন্ধাই দিলে। সেইবাবে কৈছো দেৱী, তোমাৰ প্ৰতি স্বয়ং যদুপতিৰ কিমান স্নেহ তাত কিন্তু মোৰ বহুত সন্দেহ আছে। মই এতিয়াহে বুজিলো, স্বামীৰ মুখত অমৃত আৰু অন্তৰত মোৰ প্ৰতি হলাহল বিষ। স্বামীৰ মৰমৰ পৰা বঞ্চিত হৈ মই কেনেকৈ জীয়াই থাকিম? আৰু দেৱৰকে এইবিলাকৰ জানো কিবা প্ৰয়োজন? ধৈৰ্য ৰাধাবি দেৱ, ধৈৰ্য ধৰা, ইমান অধৈৰ্য নহবা। দেৱী, মই আৰু সহ্য কৰিব নোৱাৰো দেৱৰকে। ৰুক্মিণীৰ খোপাত পাৰিজাত পুষ্পই শোভা কৰিব আৰু মোৰ নাই দেৱৰকে, এনে জীৱনৰ মোৰ কোনো প্ৰয়োজন নাই। তুমি ইমান ধৈৰ্যহীন নে দেৱী? তুমি ইমান ধৈৰ্যহীন নে? যদুপতিয়ে কৰিব নোৱাৰা কাম কি আছে? ৰুক্মিণী দেৱীক এপাহে দিছে। ৰুক্মিণী দেৱীক মাত্ৰ এপাহে দিছে, তোমাক কি জানি গোটেই বৃক্ষজোপীকে আনি দিয়ে। সেইবাবে কৈছো দেৱী, মাত্ৰ প্ৰেম ভৰা অভিমানেৰে তুমি যদুপতিক বাধ্য কৰোৱা। মই বাৰু তোমাৰ বিষয়ে যদুপতিক কমগৈ, তুমি মাত্ৰ সাজু হোৱা দেৱী। মই এতিয়া বিদায়হে মাগিছো। চাওক দেৱৰকে, আপোনাৰ কথাই যাতে সত্য হয়। পাৰিজাত পুষ্প